মাত্ৰ 18,000 টকাত উপলব্ধ আইফোন 14 Pro Max গ্ৰাহকে 20,000তকৈ কম মূল্যত এই আইফোনটো ক্ৰয় কৰিব পাৰিব। এনে এখন বজাৰ আছে যিয়ে লাখ লাখ মূল্যৰ আইফোন কম দামত বিক্ৰী কৰে। আমি এই বজাৰখনৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছো। জানিলে হয়তো আপুনিও আচৰিত হ'ব। iPhone 14 Pro Max বজাৰত আটাইতকৈ ট্ৰেন্ডিং স্মাৰ্টফোন। যদিও ইয়াৰ দাম অতি বেছি, কিন্তু এনে এখন বজাৰ আছে যে সস্তীয়া স্মাৰ্টফোনৰ দামত লাখ লাখ টকাৰ এই আইফোন মডেল বিক্ৰী কৰি আছে। বজাৰত iPhone 14 Pro Maxৰ দাম প্ৰায় 1,40,000 টকা। এই কাৰণে যে ই সকলোৰে বাজেটত খাপ নাখায়। দাম বেছি হোৱাৰ পিছতো মানুহে কিনিব বিচাৰে। কওঁতে এনে এখন বজাৰ আছে যিয়ে লাখ লাখ মূল্যৰ এই আইফোন মডেলটো ইমান কম দামত বিক্ৰী কৰি আছে যে আপুনিও কল্পনা কৰিব নোৱাৰে। গ্ৰাহকে 20,000তকৈ কম মূল্যত এই আইফোনটো ক্ৰয় কৰিব পাৰিব। আজি আমি এই বজাৰখনৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছো। আমি যিখন বজাৰৰ কথা কৈছো সেয়া আচলতে ফেচবুকৰ বজাৰ, য'ত বিক্ৰেতাই নিজৰ সামগ্ৰী পোনপটীয়াকৈ অনলাইন প্লেটফৰ্মত বিক্ৰী কৰে। আমি আপোনালোকক কওঁ যে এই প্লেটফৰ্মটো সকলো ধৰণৰ সামগ্ৰী ক্ৰয় বিক্ৰয়ৰ বাবে ব্যৱহাৰ কৰা হয়। আইফোনৰ সকলো মডেল ইয়াত উপলব্ধ আৰু এতিয়া সীমাত উপনীত হৈছে, কাৰণ এই প্লেটফৰ্মত iPhone 14 Pro Max মাত্ৰ 18,000ত বিক্ৰী কৰা হৈছে। কিজানি গ্ৰাহকসকলে নিশ্চয় থতমত খালেহেঁতেন আৰু তেওঁলোকে বুজিব নোৱাৰিলেহেঁতেন যে এনে সস্তীয়া ফোন কেনেকৈ বিক্ৰী কৰিব পাৰি। আপোনালোকক কওঁ যে ফেচবুক মাৰ্কেট প্লেচত মাত্ৰ 18,000 টকাত বিক্ৰী কৰা iPhone 14 Pro Maxৰ মডেলটো আচলতে আইফোনৰ প্ৰথম কপি বা আপুনি ইয়াক প্ৰতিৰূপ মডেল বুলিও ক'ব পাৰে। যদি আপুনি অধিক সহজ ভাষাত বুজিব বিচাৰে তেন্তে ইয়াক ভুৱা আইফোন বুলিও ক'ব পাৰে, যিটো iPhone 14 Pro Maxৰ দৰে দেখা যায়। কিন্তু ই কিমান দিনলৈ টিকি থাকিব তাৰ কোনো নিশ্চয়তা নাই। আনকি ইয়াৰ কেমেৰা আৰু ডিছপ্লেৰ দৰে বৈশিষ্ট্য আছে iPhone 14 Pro Maxৰ সৈতে খাপ নাখায়। এনে পৰিস্থিতিত যদি আপুনি সেইবোৰ কিনে তেন্তে ই আপোনাৰ বাবে লোকচানৰ চুক্তি বুলি প্ৰমাণিত হ'ব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ আৱাৰ।